নমস্কাৰ। আজিও বিশেষ একো নাই, আলু আৰু বিলাহী এইখিনি অকণমান এনেকৈ বনাইছোঁ। তাৰপিছত টাইম একেবাৰে নাছিলে, সেইকাৰণে মই খৰধৰকৈ যিখিনি পাৰিছোঁ সেইখিনি বনাইছোঁ। তো আম এটা আছিলে, আমটো কাটি লৈছোঁ, আৰু লেচেৰা আৰু আলু ভাজিছোঁ। এয়া পিঁয়াজ, এয়া ভোট জ্বলা আছে, ভোট জলকীয়া, আৰু এইটো আমলেট। তেনেহ'লে খোৱাটো আৰম্ভ কৰোঁ। প্ৰথমবাৰ মই আমৰ সৈতে যেতিয়া ভাত খাইছিলোঁ, বহুতেই কৈছিলে আমৰ লগত ভাত খায়। তাৰপিছত মই যেতিয়া তেখেতসকলকো খোৱাৰ উপদেশটো দিলোঁ, তাৰপিছত মোক দুজনমানে জনাইছে সঁচাকৈ আমৰ লগত ভাত খাই মানে কি ক'ম আৰু। গতিকে আপোনালোকে যদি এতিয়াও খোৱা নাই কোনোবাই, তো অতি সোনকালে খাই চাওক কেনেকুৱা লাগে। একদম চিম্পুল হ'লেও খাই খুব তৃপ্তি লাগিল। গতিকে আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণে ঘৰত খাবৰ কাৰণে চেষ্টা কৰিব, আৰু খাই কেনেকুৱা পায় জনাব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ, বাই বাই।